সকল আজি পুৱাই আৰম্ভ কৰিছোঁ মই এটা ৰেচিপি এই ৰেচিপিটো হৈছে ৰোল মই আজি এগ ৰোল বনাম আৰু এগ ৰোলটো বনোৱাটো মই গোটেইখিনি দেখাই দিম তেনেহলে আহক দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো মই প্ৰথমতে কেৰাহীত তেল দিলো ফালে এইখিনি হৈছে বন্ধাকবি আৰু মিহিকে কুটি লৈছো এইখিনি পিয়াজ আৰু এইখিনি গাজৰ আৰু এইখিনি আৰু অলপ পিয়াজ ৰাখিছো এইখিনি এক্সট্ৰাকে পাছত দেখাই আছো আনফালে এটো মাৰি লৈছো আটা ময়দা লব পাৰে আপোনালোকে আটা ৰেডি কৰি লৈছো ডোটো আপোনালোকে ময়দা ইউজ কৰিব পাৰে যদি বিচাৰে মই ময়দা ইউজ কৰা নাই আটা ইউজ কৰিছো আৰু এতিয়া এইটো পাতল পাতলকৈ বেলিব লাগিব লাৰু কেটা বনাই লওঁ তেল গৰম হৈ গল আৰু এইটো সস ইউজ কৰিম মই আৰু এইটো হৈছে সয়া সস এয়া লাৰু বনাই ললো চাৰিটা বনাইছো আৰু এতিয়া মই এখিনি বেলিও আৰু বাকি কামখিনি কৰোৱা হক মছলা হৈ গল এতিয়া মই ইয়াত বন্ধাকবি পাতখিনি দি দিও বন্ধাকবি গাজৰ আৰু পিয়াজ গোটেইখিনি দি দিছো এতিয়া মই এখিনি ভালদৰে লৰাই ভাজি থাকিম আৰু অলপ দহি যোৱালৈকে ভাজি থাকিব লাগিব তেনেহলে আৰম্ভ কৰোঁ মই ভাজি থাকো সামান্য পৰিমাণৰ হালধি আৰু নিমখ অলপ দিব লাগিব ইয়াত নিমখ আৰু হালধি দি দিলো এতিয়া এখিনি ভালদৰে লৰাই থাকিম আৰু ভাজি থাকিম সদায়নো এনেকৈ ৰেচিপি খোৱাতকৈ নিজে নিজে বনাই খাব পাৰে খাবচোন কিমান ভাল লাগে মনটো এনেকৈ নিজে বনাই খাই চাব ট্ৰাই কৰিব লাগে বহুতে হয়তো নাজানিব পাৰে বনাবলৈ কিন্তু এনেকৈ চেষ্টা কৰি চালে এদিন নহয় এদিন ভাল লাগিব খাবলৈ নিজে বনোৱা অলপ চলপ আৰু এতিয়া মই দুটা কণী লৈ লওঁ যেহেতু ভন্টি আৰু মই খাম হেহে এতিয়া মই দুটা কণী লৈছো বাকিখিনি থাকক আনফালে ঢাকন দি থৈছিলো এতিয়া খুলিছো আৰু ইয়াত এতিয়া দিম অলপমান সয়া সসৰ লগতে অকনমান দিম টমেটো সস এতিয়া আটাখিনি ভালদৰে লৰাই ভাজিম অলপমান ইফালে ইয়াত অলপমান পিয়াজ ইউজ কৰিছো পিয়াজখিনি মই ধুনীয়াকৈ মিহলি কৰি লৈছো তেতিয়া ৰসৰ গাজৰ তোমাৰ ভাল হ'ব খাবলৈ এখন পাতলকৈ বেলিছো খুব পাতলকৈ বেলি দিছো এতিয়া ভাজো মই আনদিনাখন কণীটো বাটিত ধুনীয়াকৈ ভাঙি লওঁ লৈ পেলাই মই ধুনীয়াকৈ অমলেটটো বনাওঁ তাৰ পাছত এইটো ৰোলটো বনাওঁ আজি মই ভাবিলোঁ এনেকৈ দি দিওঁ কণীটো কাৰণ ভন্টিয়ে সেনেকৈ খাওঁ বুলি ক'লে সেইকাৰণে মই সেনেকৈ দি দিলোঁ আপোনালোকে এনেকৈ নিদিলেও হ'ব আপোনালোকে যদি বিচাৰে ধুনীয়াকৈ কণীটো ভাঙি লৈ তেতিয়া আৰামত বনাব পাৰিব আৰু মই এতিয়া এনেকৈ বনাইছোঁ তেনেহ'লে এনেকৈয়ে চাওক